Sildubi PWSS Water Supply Scheme FHTC Dep Kangpu Pini Pai Pai Ni Pai Ke Thamrai CR ni Assam Kangkang Pialong Jal Jeevan Mission Scheme pen 1,75,000 FHTC Dep Ingpupono Laswalong Pachitondun si Nijang Karbialong Kopili MSC constituency Angkang Arlo Sildubi along Jal Jeevan Mission Water Supply Scheme PHE Board Development Chairman Rensing Rohang Ariting Ben Kangpupon Lason si Nijang Karbialong Arlo Kado Kabi Rong Pharo Phora Trok Kebra Trok Sidu Lasong Mongpen Nar Kebra Sirke PHE Scheme do Piningang Pongpen Suri Trokra Pharo Sirkebra Trok Kebra Pli Atep Ingpupon Jilapen Lebang su Sildubia Scheme Ben Kado Kabi Don Pharo Isira Inkwara Troksi Arara Tumaphan Kang Sirta Alang Pipon Longbusi PHE Department Executive Engineer Toroni Rohang Pen Thanpachinipon Leben labangso kang sirtang alangki adontin si water tap pipachitang ponoputa nangthan pachini duntu bangso kang puah hot PHE board chairman Rensing Rohang Kejai Ponki Karbi Anglong Autonomous Council CM Tuliram Rohang CEM Arpu Gedengpen Kopili constituency Arara Farman kang sirtang alang Jal Jeevan Mission Water Supply Scheme pen nangkipi pon thegapon kachuro bajirpon lapen an so sekime sensen scheme nangkipi pon thujia phanta Rensing Rohang ahin pen tuningri pontu lapen labangso ase angdengalong Hamren PHE Department Executive Engineer Toroni Rongpi lapen PHE Department Asaipu atum lapen rong asaratum chitong dunrindi jengkhapen jesong timung Karbi Daily News Actually, আমাৰ খেলবাৰ কৰা নাই আপোনালোকৰ খেলবাৰ কৰা নাই আপোনালোকৰ খেলবাৰ কৰা হ'ব আৰু দ্বিতীয়তে আমাৰ শিক্ষক আমাৰ শৰ্মা ডাঙৰীয়া যিটো ক'লে কথাটো এইটো কথাটোৱে বিশেষকৈ মনত দিব লাগে আৰু আমি বহুত দিনৰ পৰা আমি এইটো আশাই বাদ দিছোঁ আমি ভাবিছোঁ যে মানুহ মডেল স্কিমে মডেল সব জেগাতে স্কিমে ডেট হৈ গ'ল আৰু নহয় আৰু কিন্তু এতিয়া অল ইণ্ডিয়াৰ বেচিছত যিটো যেন আহিব আহাৰ লগে লগে আমাৰ মাননীয় কাৰ্বি আংলং মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ডাঙৰীয়া যিটো পদক্ষেপ ল'লে ইমিডিয়েট পদক্ষেপ ল'লে আৰু বহুত জেগাত আমাৰ ইঞ্জিনিয়াৰ ছাৰে কোৱা নিচিনা বহুতখিনি গাঁও এতিয়া নতুনকৈ মানে স্কিমটো আকৌ জীৱিত কৰিবৰ কাৰণে চেষ্টা কৰি আছে আৰু চলাই গৈ আছে আৰু গতিকে আমাৰ শৰ্মা ডাঙৰীয়া যিটো কৈছে সেইটো কথাটো বিশেষকৈ আপোনালোকে গুৰুত্ব দিব লাগে যে আগত আমি ভাবিছিলোঁ আগতেও আমি ভাবিছিলোঁ আৰু ইয়াৰ বাবে মোকো কৰিছিলোঁ মই ভাবিছিলোঁ যে চিলিভি স্কিমটো যিজন মানে হেৰি আছিলে তেখেত ডেট হৈ গ'ল তাৰ পোষ্টটো মই কিবা এটা কৰি পেলাই ওলাম বহুতখিনি মই চেষ্টা কৰিলোঁ কিন্তু তেখেতসকলে আমাক জনালে ইএমসকলে জনালে যে এইটো বৰ্তমান এইটো ছিষ্টেমটো নাই গতিকে আমি আমাৰ যিটো স্কিম যিবিলাক ধৰা হৈছে এতিয়া সেই স্কিমটো ফুল ফ্লেজড হ'ব আৰু আপোনালোকে ঘৰে ঘৰে পানী পাব কিন্তু তেওঁলোকে চৰকাৰে আমাক স্কিমটো হেণ্ডঅভাৰ কৰি দিয়াৰ পিছত কেনেকৈ চলাই লৈ যাব লাগে কেনেকৈ স্কিমটো মানে দীঘলীয়া কৰিব পাৰে দীঘলীয়াকৈ আমি পানী খাই থাকিব পাৰোঁ তাৰ বাবে যিটো আমি তেখেতৰ কোৱা নিচিনা এইটো অত্যন্ত দৰকাৰ গতিকে ধৰক আমি 100টা স্কিমে ল'লোঁ যেনিবা আমাৰ টেপ কানেকশ্যনে ল'লোঁ প্ৰত্যেকে যদি মাহত 10 টকা 20 টকা যদি এই ব্যৱস্থাটো কৰে আৰু সেই ব্যৱস্থাটো তেখেতে কোৱা নিচিনা যদি বেংক একাউণ্টত ৰাখে আৰু ইয়াত এজন মানুহ আপোনালোকে নিযুক্তি দিব সেই নিযুক্তি দিয়াৰ মানুহজনক আপোনালোকে ধৰক কিবা এটা লামচাম দিব লাগে তেখেতৰ এজন ঘৰ গাড়ী আছে চব কিছু আছে গতিকে আমি কিবা ধৰক 1000 2000 কৰি হ'লেও এজন মানুহ নিযুক্তি কৰি পেলাই তেখেতক আমি হেৰি কৰি দিব লাগে গতিকে আমি এইটো সদায় এটা চিন্তা কৰিবলৈ টেম্পৰেৰী কোনেও ভাবিব নালাগে যে এইটো মোৰ নহয় বোলে মইতো এইটো পানী নাখাওঁ নহয় এইটো পুখুৰীৰ পৰা আনিয়ে খাওঁ মোৰতো বোলে মই নিজে বেঙুৱাল আছে তেনেকুৱা হ'লেতো আমাৰ স্কিমটো নাথাকিব স্কিমটো নাথাকিলে পিছত আকৌ জীয়াই আনিবৰ কাৰণে আমাৰ এটা সমস্যা হ'ব গতিকে যাতে সেই সমস্যাটো নহয় যাতে আমাৰ দীঘলীয়া সমস্যাত আমাৰ সুবিধা পায় আমি ব্যৱহাৰ কৰিব পাৰোঁ ভাল পানী খালেহেতো আমাৰ স্বাস্থ্যও ভাল হ'ব নহয় জানো আমি নদীৰ পানী খাম বাৰিষা ঘোলা পানী হ'ব তাত কেইজনে ফিল্টাৰ কৰি খাব গতিকে বিষয়ববীয়া তথা ৰাইজৰ ওচৰত সেইটোৱে মই কওঁ আপোনালোকক সেইটোৱে মই কৈ যাওঁ যে আপোনালোকে অতি সোনকালে কমিটিটো অলৰেডি গঠন কৰা হৈছে কমিটিটো আছে মেম্বাৰশ্বিপবিলাক আছে সেইবিলাকক লৈ পেলাই আপোনালোকে এদিন বহি পেলাই কি কৰিব লাগে আমাৰ ছাৰো আছে আমাৰ শৰ্মা ছাৰো আছে বান্দাৰী ছাৰো তেখেতক লৈ পেলাই
তেখেতৰ লৈ পেলাই তাৰপিছত গোটেই ৰাইজৰ লৈ পেলাই এটা মিটিং বহি পেলাই তাক নিৰ্দিষ্ট দিয়া হ'ব যে মানে আপোনাৰ চোৱা চিতা কৰিব সেইজনক কিবা এটা কৰি পেলাই আপোনালোকে যাতে স্কিমটো যাতে বেয়া নহয় ডেথ নহয় তাৰ কাৰণে চাই থাকিব লাগিব আৰু বিলবিলাক আমাৰ ইঞ্জিনিয়াৰ ছাৰে কৈছে যিটো বিলৰ ব্যৱস্থাও আমি দিব লাগে যেতিয়া সেইবিলাকৰ গোটেইবিলাক আলোচনা কৰি আপোনালোকে সিদ্ধান্ত ল'ব বুলি মই বেছি দীঘলীয়াও নকওঁ এই স্ক্ৰিপ্টটো সেইখিনি আৰু গোটেই কথাবিলাকতো আমাৰ ইঞ্জিনিয়াৰ ছাৰে ক'লে আমাৰ এছো ডাঙৰীয়াই ক'লে আৰু চেম টু চেম ধৰক একেটাই কথা দুনাই ক'লে সেই একেটাই কথা আমাৰ ভাণ্ডাৰী ছাৰো ক'লে গোটেইখিনি কথা গোটেইবিলাক আপোনালোকক ক'ব পালে গতিকে মই দেৰি নকৰোঁ যে আকৌ এইখিনি মই ভাষণটো সমাপ্ত কৰি দিলোঁ